নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজি আমি ওলাইছোঁ বাবা অগ্নিনাভ মন্দিৰলৈ। বাবা অগ্নিনাভ মন্দিৰ দৰ্শন কৰা বহুত দিনৰ এটা আশা আছিল, কিন্তু সময় সুবিধা মিলাব পৰা নাছিলোঁ। কিন্তু আজি বাবাৰ কিবা সময় সুবিধা মিলিলে। আমি আহিছিলোঁ মানে মোৰ মানুহজনী ঘৰলৈ, শিৱসাগৰ কাৰিগাঁও, আৰু কাৰিগাঁৱৰ পৰা আজি আমি যাবলৈ লৈছোঁ বাবা অগ্নিনাভ মন্দিৰলৈ, নাজিৰালৈ। বহুত দিনৰ আশা আছিল আৰু সেই আশাটো আজি বাবাৰ কিবা অৱগত পূৰণ হ'বলৈ গৈ আছে। আৰু মোৰ লগত আছে মোৰ শ্ৰীমতী, তাইও আশা আছিল বহুত দিনৰ পৰা। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। যাম বুলি বহুত দিনৰ পৰা আশা আছিল নহয়, আজি মিলিছে। বেয়া লাগিছে, ল'ৰাটো আনিবলৈ নাপালোঁ যে। ল'ৰাটো মানে শুইয়ে আছিলে, বহুত ৰাতিপুৱা আহিলোঁ যে। এতিয়া সময় আপোনাৰ 7টা 7:30 হ'ল, কিন্তু আমি অলপ তেল চেল ভৰাই ল'লোঁ, এনেকৈ কৰোঁতে অলপ টাইম লাগিলে। এতিয়া গৈ থাকোঁ নেকি? বলক। আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, আৰু শাওণ মাহৰ দ্বিতীয়টো সোমবাৰে আপোনালোকে এই ভিডিঅ'টো চাই আছে। যোৱাকালি অৰ্থাৎ দেওবাৰে আমি যাত্ৰা কৰিছিলোঁ নাজিৰাৰ অগ্নিনাভ মন্দিৰলৈ। নাজিৰা অগ্নিনাভ মন্দিৰৰ বিষয়ে সামাজিক মাধ্যমত যিদিনা জানিছিলোঁ, যিদিনাৰ পৰা সামাজিক মাধ্যমৰ যোগেদি বাবা অগ্নিনাভ মন্দিৰৰ বিষয়ে ভালদৰে জানিব পাৰিছিলোঁ, সেইদিনাৰ পৰা মনত দুৰ্বাৰ হেঁপাহ জাগি উঠিছিল এবাৰ অগ্নিনাভ মন্দিৰ দৰ্শন কৰা, কিন্তু সময় সুবিধাবোৰ মিলাব পৰা নাছিলোঁ। অৱশেষত বাবাৰ কৃপাত সকলোবোৰ মিলিলে আৰু আমি এয়া নাজিৰা ৰোডত, শিৱসাগৰৰ পৰা নাজিৰা ৰোডত যাবলৈ লৈছোঁ। আৰু ৰাতিপুৱাই ওলাইছোঁ। বাবা অগ্নিনাভ মন্দিৰত বহুত ভক্তৰ ভিৰ হয়, এইকেইদিন ফেচবুকৰ যোগেদি আমি দেখি আছোঁ বহুত ভক্তৰ ভিৰ, সেইবাবে একেবাৰে ৰাতিপুৱাই ওলাইছোঁ। আৰু এয়া নাজিৰা ৰোডত আমি যাব লাগিব। শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ পৰা এই পোন পথেৰে আহিলে আপোনালোকে পাবগৈ নাজিৰা, শিমলুগুৰি আৰু বহুত কিবাকিবি পাবগৈ, কিন্তু আমি যিহেতু যাম আজি নাজিৰা, আৰু এই পথে আহি অৱশেষত আমি পালোহি নাজিৰা। আৰু দেখিছে নাজিৰাত এয়া স্বৰ্গদেউ চাওলুং চুকাফাৰ মূৰ্তিভাগ, আৰু এই পথেৰে আহি থাকিলে আপোনালোকে পাবগৈ কলেজ তিনিআলি, নাজিৰা কলেজ তিনিআলি, আৰু কলেজ তিনিআলিয়ে সোমাই দিলে আপোনালোকে অগ্নিনাভ মন্দিৰ ভাগ পাবগৈ। আচলতে অগ্নিনাভ মন্দিৰ ভাগ বিচাৰিবলৈ অচিনাকি লোকৰো ইমান অসুবিধা নহয়, আচলতে যিহেতু চিধা ৰাস্তা। নাজিৰাৰ পৰা আপোনালোকে কলেজ তিনিআলিত সোমালেই পাবহি, অলপমান সোমাই আমি হয়তো এতিয়া পামেই। আপোনালোকে সেয়া দেখিছে, ভক্তসকলক দূৰৰ পৰা আমি অলপ মনিব পাৰিছোঁৱে, হয়তো পালোহি মন্দিৰ ভাগ। আৰু অৱশেষত আমি উপস্থিত হলোহি নাজিৰাত অৱস্থিত বাবা অগ্নিনাভ মন্দিৰ, আৰু আমি খোজ ল'লোঁ মন্দিৰৰ দিশে। বাবা অগ্নিনাভ মন্দিৰ দৰ্শন কৰা আৰু এই মন্দিৰ ভাগতে এখনি শৰাই অৰ্পণ কৰা ইচ্ছাৰে আমি অৱশেষত উপস্থিত হলোহি বাবা অগ্নিনাভ মন্দিৰ। আৰু এয়া মন্দিৰ ভাগলৈ আমি সোমাই আহিছোঁ। পোনপ্ৰথমে আমি শৰাইখন অৰ্পণ কৰি লওঁ, তাৰ পাছতে জ্বলাম এগছি চাকি। তাৰ পাছত লগ পোৱাৰ ইচ্ছা আছে শিখা বাইদেউকো, কি হয় নাজানো, হয়তো ব্যস্ত থাকিব পাৰে, তথাপি চেষ্টা কৰিম। শৰাইভাগ অৰ্পণ কৰি আৰু এগছি চাকি জ্বলাই ঘূৰি আহোঁতে দেখিছে এয়া এটা দীঘলীয়া শাৰী। কিমান কম সময়ৰ ভিতৰত ইমান ভক্তৰ ভিৰ হৈ গ'ল, একেবাৰে গেটৰ বাহিৰলৈকে শাৰী। আৰু সকলো ভক্তৰে ইচ্ছা আছে বাবাক এবাৰ দৰ্শন কৰা, আৰু সকলোৱে বাবাক দৰ্শন কৰাৰ ইচ্ছাৰে ইয়ালৈ আহিছে, আৰু বাবাক দৰ্শন কৰিবৰ বাবেই ইমান ৰ'দত ইমান এটা দীঘলীয়া শাৰীত সকলো ৰৈ আছে। ময়ো যিহেতু বাবাক দৰ্শন কৰিম বুলি আহিছোঁ, বাবাক দৰ্শন কৰিবলৈ চেষ্টা কৰিম, কিন্তু কিমান সময় লাগে নাজানো, তথাপি বাবাক দৰ্শন কৰিবলৈ চেষ্টা কৰিম। এয়া দেখিছে একদম বাহিৰলৈকে একেবাৰে শাৰী। আৰু এই শৰাই বস্তু অনা বেগটো আমাৰ গাড়ীতে থৈ আকৌ যাম মই বাবাক দৰ্শন কৰিবলৈ চেষ্টা কৰিম, আপোনালোককো দেখুৱাবলৈ অকণমান চেষ্টা কৰিম। আৰু আপোনালোকে দেখিছে এয়া শিখা বাইদেউ ব্যস্ত আছে মন্দিৰৰ ভিতৰত, আৰু বাবা অগ্নিনাভক এইদৰে দৰ্শন কৰিবলগীয়া হৈছে। বাবাক কৃপা কৰিব আপুনি, মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ টান হৈ পৰিছে। প্ৰথম আমি আহোঁতে যিমান ভক্তৰ আছিল, বহুত এতিয়া ভক্তৰ ভিৰ হৈ গ'ল, একেবাৰে যিমান আছিল প্ৰথম আহোঁতে তাতকৈ বহুত বেছি হৈ গ'ল খুব কম সময়ৰ ভিতৰতে। আৰু এয়া শিখা বাইদেউ ব্যস্ত আছে, আৰু এইদৰে আমি দৰ্শন কৰিবলগীয়া আছে বাবাক। আৰু আপোনালোকে দেখিছে এই পাত্ৰভাগ যে দেখিছে, এই পাত্ৰভাগতে আপোনালোকে বাবালৈ অনা গাখীৰ পানী ঢালিব পাৰে, আৰু এই পাত্ৰভাগৰ তলেৰে থকা পাইপেদি গৈ মন্দিৰ ভাগ পায়গৈ, আৰু ভক্তৰ ভিৰ চোক।
বাৰটালৈ কি কৰি থাকিবা? বাৰটালৈ কি কৰিবা? বাৰটালৈকে ৰ'ব লাগিব। আৰু প্ৰিয় দৰ্শক, আমাৰ চাকি দিয়া আৰু শৰাই দিয়া হৈ গ'ল আৰু আমি আহিলোঁ সন্মুখৰ ৰাস্তাটো যিটো মাৰিলে তাত ডাঙৰ পুখুৰী পায়। কি পুখুৰী জানো নামটো নাজানো। সেই পুখুৰীৰ কাষতে অলপ ৰ'বলৈ আহিছোঁ, কাৰণ যিহেতু বাবালৈ আমি এভাগ শৰাই অৰ্পণ কৰিছিলোঁ বাবাৰ মন্দিৰত, আৰু সেই শৰাই ভাগৰ যি প্ৰসাদ ল'বলৈ আমি 12টা বজালৈকে ৰ'ব লাগিব। তাত বহুত গৰম, বহুত ভিৰ, দেখিছে কিমান ভক্ত একেবাৰে ৰাস্তাৰ পাৰ হৈ গৈছে, তোমাৰ বহুত ভিৰ হৈ গৈছে। দীঘলীয়া শাৰী পাতিছে বাবাক দৰ্শন কৰিবলৈ, আৰু তাতে বেছি গৰম কাৰণে আমি অলপ ইয়াতে জিৰণি ল'বলৈ আহিলোঁ। এটা পুখুৰীৰ পাৰত এটা ধুনীয়া মানে পৰিৱেশৰ মাজত, আৰু 12টা বজালৈকে ৰ'ব লাগিব বুলি কৈছে। শৰাই দিছিলে মোৰ শ্ৰীমতী আছে। কেইটা বজাত দিব শৰাই? 12টাত বুলি কৈছে। 12টা বুলি কৈছে ন? 12টালৈকে তাত কিমান ভিৰ দেখিছানে? আমি দিওঁতে এখন শৰাই হৈছে, তাৰপিছতো আৰু বহুত আহি আছে। আৰু ইয়াতে ঘৰৰ ওচৰৰ এজন লগৰ বন্ধুক লগ পাই গ'লোঁ, ভাবিছোঁ তাৰ লগত অলপ ফুৰি আহোঁ, যিটো বহু সময় ৰ'ব লাগিব ইয়াতে। ইয়াতে লগ পাই যাম বুলি ভাবিছিলে। ভাবিছিলোঁ আকৌ মই আহোঁতে মই আহোঁতে সেইটো পবিত্ৰ স্থানলৈ আহিছোঁতো। মই আহোঁতে ভাবি আহিছিলোঁ কেনেবাকৈ মই জিমটোহে তাত আছেগৈ, মই পাই যাম নেকি লগ। আৰু এনেদৰে সময়ত মন্দিৰলৈ আহিলোঁ। সকলো ভক্তকে প্ৰসাদ বিতৰণ কৰি আছে। প্ৰসাদ আমাৰ লোৱা হৈ গ'ল, আৰু এয়া শিখা বাইদেউ আহি ইয়াতে বহিছে, আৰু সকলোৱে শিখা বাইদেউৰ পৰা আশীৰ্বাদ লৈছে, আৰু নিজৰ সমস্যা বা যি লৈ মনত ভাৱ লৈ আহিছে শিখা বাইদেউক সকলোৱে জনাইছে। আৰু এয়া চাওক, অকণমান পৰিৱেশ আপোনালোকক দেখাইছোঁ শিখা বাইদেউৰ পৰা কিদৰে আশীৰ্বাদ লৈছে সকলোৱে। আৰু এইদৰে আজিৰ দিনটো এটা পবিত্ৰ স্থানত পাৰ কৰিলোঁ। আকৌ এবাৰ অহা প্ৰতিশ্ৰুতিৰে আমি মন্দিৰ ভাগৰ পৰা অৱশেষত বিদায় ল'লোঁ।